কি ৰাতি কি পোৱা গৈছিলে? হয়, কালি এটা ইনফৰমেশ্যন আছিলে আমাৰ SB হেডকোৱাৰ্টাৰ ফালৰ পৰা আছিলে প্ৰথম অৱস্থাত। তাৰপিছত আমি ইনফৰমেশ্যনটো ডেভেলপ কৰি কালি তাৰাবাসা আমাৰ হাওৰাঘাট থানা অন্তৰ্গত তাৰাবাসাত আমি অপাৰেশ্যন চলাওঁতে তাতে সঞ্জু তাৰো বুলি ব্যক্তি এজনক আমি ধৰিবলৈ সক্ষম আৰু সঞ্জু তাৰৰ ষ্টেটমেণ্ট মতে আমি গৈ ডকমকা থানা এৰিয়াত থেৰাবাসা এৰিয়াত যাওঁ আৰু তাতে এটা .32 পিষ্টল লগত দুটা লাইভ এমিনেশ্যন আমি উদ্ধাৰ কৰোঁ। তেওঁ কিবা দল সংগঠনৰ যোগদান আছে নেকি? পূৰ্বতে আছিলে মিণ্ডাৰ ক্ৰু যিজন থেৰাবাসাৰ ই পূৰ্বতে কেপিএলটি বজাৰ সঞ্জাম গ্ৰুপৰ আছিলে। বৰ্তমান এজনেই আটক কৰিছে আপুনি? বৰ্তমান দুজন, এজন সঞ্জু তাৰো আমাৰ তাৰাবাসা আৰু মিণ্ডাৰ ক্ৰু LIS আৰ্চিম থেৰাবাসা ডকমক।